নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেল ষ্টাৰলি ষ্টাইললৈ সকলোকে আদৰণি জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি বাস কৰা এই সুবিশাল পৃথিৱীখনক সৰ্বমুঠ 7খন মহাদেশত ভাগ কৰা হৈছে বুলি আমি ইতিমধ্যে সকলোৱে জানো। এই 7খন মহাদেশক আকৌ দেশ হিচাপে ভাগ কৰা হৈছে। গতিকে আহকচোন জানো এই পৃথিৱীখনৰ সকলোতকৈ ডাঙৰ আৰু একেবাৰে সৰু দেশখনৰ নাম কি। যদি আপোনালোকে মোৰ এই ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ কিন্তু একেবাৰে নাপাহৰিব। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ দেশখনৰ নাম হৈছে ৰাছিয়া। সমগ্ৰ অঞ্চলজুৰি ৰাছিয়াই প্ৰায় 17,98,242 বৰ্গ কিলোমিটাৰে আগুৰি আছে। এই পৃথিৱীৰ সকলোতকৈ সৰু দেশখনৰ নাম হৈছে চেনেল আইলেণ্ড। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো শুনি আচৰিত হ'ব, এই দেশখনে মাত্ৰ 190 কিলোমিটাৰ অঞ্চলজুৰিহে আগুৰি আছে। ইয়াৰো উপৰি গোটেই দেশসমূহৰ ভিতৰত দ্বিতীয়খন ডাঙৰ দেশ হৈছে কানাডা। তৃতীয় স্থানত থকা দেশখনৰ নাম হৈছে চাইনা। চতুৰ্থ স্থানত থকা দেশখনৰ নাম হৈছে ইউনাইটেড ষ্টেট আমেৰিকা। পঞ্চম স্থানত থকা দেশখনৰ নাম হৈছে ব্ৰাজিল। ষষ্ঠ স্থানত থকা দেশখনৰ নাম হৈছে অষ্ট্ৰেলিয়া। আনহাতে সপ্তম স্থানত থকা দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ অৰ্থাৎ ইণ্ডিয়া।